এইখিনি থোপা ফুল ন আপুনি কওক মই একো ক'বলগীয়া নাই যে মাগনি ল'ৰা ছোৱালীৰ ওপৰতে গোটেইখিনি ৰাস মোৰ তো সুকীয়াকৈ একো নাই নহয় আছে নেকি মোৰ সুকীয়াকৈ আপুনি শিকাই আছে কিবা এটা কওক মই একো ক'বলগীয়া নাই কিন্তু মোৰ ৰাইজৰ মানে মাগনি গোটেই ৰাইজৰ ওপৰতে মই আপুনিয়ে যিহেতু মূল মানুহজন আমাক শিকোৱা যে কথাটো কওক যে কি কাৰণে শিকাইছে এতিয়া নতুন প্ৰজন্ম উঠি আহিছে সেইখিনি তেওঁলোককে দিছোঁ মই বেলেগক দিব নোৱাৰোঁ তেওঁলোকে যি কৰে আৰু আমাৰ প্ৰতিভাটো তেওঁলোকে লওক আমি কিবা এটা জনা বস্তু এটা আমি আজি আছোঁ কাইলৈ যাম আমাৰ বয়স হৈ আহিল নতুন প্ৰজন্ম উঠি আছে গতিকে তেওঁলোকে শিকক কাইলৈ পৰহিলৈ আমি নাথাকিম তেওঁলোকে আগবাঢ়িব তেওঁলোকে কৰিব তেওঁলোকে নিজৰ জাতীয় কৃষ্টিটো পৰম্পৰাটো ধৰি ৰাখিব গতিকে আমাক সেইটোৱে লাগে পুৰা একদম লাগি আছে আমাৰ থোপা ফুলখিনি ক্লিয়াৰ হৈ গ'ল এইখিনি থোপা ফুল ন আমাৰ একদম মেইন ফিল্ডত কাম কেতিয়া হ'ব ৰবিবাৰ ফিল্ডত কাম হ'ব ন নাই এডাল এৰিয়া নাই এডাল চিলাই আছে নেকি ৰাতিপুৱা 6টা বজাতে ওলাই যাব লাগিব ৰাতিপুৱা 6টাৰ পৰা একদম পুৰা একদম সন্ধিয়া একেবাৰে 9টালৈকে খানা তাতে হ'ব খিচিৰি আমাৰ তপনে শিখৰ বিলাই আছে অকণমান শিখৰ বিলাই আছে অকণমান মোক নিদিলি অঁ আৰু মোকো দেখুৱাই দিব মই নিজকে খবৰ খাতি ৰাতি 11টা বজালৈকে বৰ্তমান আমি ফুলত ব্যস্ত হৈ থাকিম মানে কি হ'ল এতিয়া যদি তাত যদি আমাৰ ৰাখনৰ কাৰণে এমনটো হৈ থাকে আৰু ওপৰত যদি কিবা এটা দি দিয়ে ব্যৱস্থাটো হৈ যায় মানে তেতিয়াহ'লে মানে 2দিনমান তাত প্ৰেক্টিছ কৰালে সিহঁতে এক্সপিৰিয়েঞ্চটো হৈছে ওপৰত দিলেতো অঁ তেতিয়াহ'লে আজি তাতে কৰাব লাগিছিল আজি তাত কৰাব লাগিছিলে কিন্তু এতিয়া আজি নোৱাৰিলে যে কাইলৈ পৰা তাতে কৰাব লাগিব আমি আমাৰ মিঠুৱে একদম পুৰা চিলাই আছে এইটো একদম বনাই আছো নাই এইটো গ্ৰুপত দি দিম একদম